হেল্ল' এভৰিৱান সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে আসাম গভৰ্ণমেণ্ট স্কিমছখিনি 2024 বৰ্ষৰ অসম চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি MMNM। ইয়াৰ শ্বৰ্ট ফৰ্মটো আপোনালোকে মনত ৰাখিব MMNM, মুখ্যমন্ত্ৰী নিযুত মইনা। এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিলে 12 ফেব্ৰুৱাৰী 2024 তাৰিখে। এই আঁচনিখনৰ লক্ষ্য হৈছে ছোৱালীক আৰ্থিক সাহায্য প্ৰদান কৰা, বাল্য বিবাহৰ অন্ত পেলাবলৈ ছোৱালীক সুস্থ জীৱনৰ সিদ্ধান্ত ল'বলৈ সক্ষম কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষাৰ সহায়ৰ বাবে 10 লাখ ছোৱালীক আৰ্থিক অনুদান প্ৰদান কৰা। এইখন আছিলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। ইয়াৰ পাছৰখন হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল 12 জানুৱাৰী 2024 তাৰিখে, যিখনক লাখপতি বাইদেউ নামেৰেও জনা যায়। এই আঁচনিখনৰ লক্ষ্য হৈছে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ অংশ হোৱা মহিলাসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে গঢ়ি তোলাত সহায় কৰা, যাৰ লক্ষ্য হৈছে বাৰ্ষিক 50 লাখ টকাৰ আয়, আৰু প্ৰতিজন সদস্যৰ বাবে ইয়াক 1 লাখ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ পিছৰ আঁচনিখন হৈছে অৰুণোদয় 2.0। এই আঁচনিখন লঞ্চ কৰা হৈছিল 2 অক্টোবৰ 2020। 2020 চনৰ 2 অক্টোবৰ তাৰিখে এইখন আঁচনি প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল, আৰু ইয়াৰ উদ্দেশ্য হৈছে মহিলাৰ অৰ্থনৈতিক সবলীকৰণ। মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল, আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে BPLৰ পৰা ওলাই আহিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা। আঁচনিখনৰ প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰ সাহায্যৰ পৰিমাণ আছিল 830 টকা, কিন্তু 2022 চনত এই ধনৰাশি অসম চৰকাৰে 1000 টকালৈ বৃদ্ধি কৰিছিল, আৰু কিন্তু বৰ্তমান ইয়াৰ ধনৰাশি 1250 টকালৈ বৃদ্ধি কৰা হৈছে, আৰু এই 1250 টকা প্ৰতি মাহৰ 10 তাৰিখে পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা হয়। এখন আছিল অৰুণোদয় আঁচনি। ইয়াৰ পাছতে হৈছে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ আসাম অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। এই আঁচনিখন আৰম্ভ হৈছিল 2023 চনৰ পৰা। ইয়াৰ বাবে হিতাধিকাৰীসকল হ'ল BPL আৰু কম আয়ৰ গোটৰ পৰিয়ালৰ অন্তৰ্গত নিবনুৱা আৰু ক্ষুদ্ৰ উদ্যোগী যুৱক যুৱতী। এই আঁচনিখনৰ জৰিয়তে এমাহৰ বাবে দক্ষতা আৰু উদ্যোগীকৰণৰ প্ৰশিক্ষণ হয়, আৰু একবাৰৰ টাইপেণ্ড হৈছে 1 লাখ টকা। এই আঁচনিখনৰ ঋণ আৰু অনুদান 2 লাখৰ পৰা 5 লাখৰ ভিতৰত ধাৰ্য কৰা হৈছে। এইখন আছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান। ইয়াৰ পাছৰখন হৈছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, মুখ্যমন্ত্ৰী আৱাস যোজনা, যিখন গ্ৰাম্য অঞ্চলৰ বাবে ধাৰ্য কৰা হৈছে। এই আঁচনিখনৰ জৰিয়তে আঁচনিখন লঞ্চ কৰা হৈছিল 2023-24 বৰ্ষৰ বিত্তীয় বৰ্ষৰ সময়ছোৱাত। এই আঁচনিখনৰ জৰিয়তে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1030 লাখ অতিৰিক্ত ঘৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে। ইয়াৰ পাছৰখন হৈছে আসাম পুণ্যতীৰ্থ যোজনা, অসম পুণ্যতীৰ্থ যোজনা। এই আঁচনিখন প্ৰৱৰ্তন কৰিছিল 2024 চনতে। ইয়াৰ জৰিয়তে অযোধ্যা ধামৰ শ্ৰীৰাম মন্দিৰলৈ বিনামূলীয়াকৈ ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰিছে, আৰু ইয়াৰ বাবে ট্ৰেভেলিং, খাদ্য আৰু থকা ব্যৱস্থাৰ সকলো খৰচ আৰু ভ্ৰমণৰ সকলো খৰচ চৰকাৰে বহন কৰা হৈছে। এইখন হৈছিল অসম পুণ্যতীৰ্থ যোজনা। ইয়াৰ পাছৰ আঁচনিখন হৈছে আসাম প্ৰজ্ঞান ভাৰতী স্কিম। এইখনৰ কথা হয়তো সকলোৱে জানে, অসম প্ৰজ্ঞান ভাৰতী আঁচনি, যিখনৰ জৰিয়তে অসমৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। আঁচনিখন লঞ্চ কৰা হৈছিল 2020 চনৰ পৰা, আৰু ইয়াৰ জৰিয়তে দ্বাদশ মানত অধ্যয়ন কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰীক স্কুটি প্ৰদানৰ ব্যৱস্থা কৰা হয়। এইখন আছিল আসাম প্ৰজ্ঞান ভাৰতী আঁচনি, আৰু ইয়াৰ পাছৰখন হৈছে আপোন ঘৰ। এই আপোন ঘৰ আঁচনিখন প্ৰৱৰ্তন কৰিছিল 2019 চনত,
ইয়াৰ উদ্দেশ্য হৈছে আপোন ঘৰ হৈছে অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন হোম লোন আঁচনি, যাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক ৰাজসাহায্যযুক্ত সুতৰ হাৰত হোম লোন প্ৰদান কৰা হ'ব। ৫,১৫৭.৪৬ কোটিৰ ঋণ পৰ্টফলিঅ'ৰে ৩৭,৮১১ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী উপকৃত হয়। ঋণৰ পৰিমাণ হৈছে ১৫ লাখ টকা আৰু সুতৰ ৰাজসাহায্য হৈছে ৩.৫%। এখন আছিল আপোন ঘৰ আঁচনি। পাছৰ আঁচনিখনলৈ আহিছোঁ। এখন হৈছে স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট স্কিম। স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনি। এই আঁচনিখন আৰম্ভ কৰা হৈছিল ২০১৭ চনৰ পৰা। ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যৰ যুৱক যুৱতীসকলক নিয়োগ সৃষ্টিৰ কাম কাজত জড়িত কৰি নিজাকৈ ক্ষুদ্ৰ বা ক্ষুদ্ৰ ব্যৱসায় গঢ়ি তোলাৰ বাবে সবল কৰা। এই আঁচনিখনৰ সুবিধা হৈছে ৫০,০০০ টকাৰ আৰ্থিক সাহায্য। এই আঁচনিখনৰ বাবে হিতাধিকাৰীসকল হৈছে স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনিৰ অধীনত অসমৰ যুৱ উদ্যোগী গ্ৰুপ অফ ইণ্ডিভিজুৱেলছেও আবেদন কৰিব পাৰে। এইখন হৈছে স্বামী বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট স্কিম। ইয়াৰ পাছৰ স্কিমখন হৈছে আসাম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, অসম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা। এই আঁচনিখন আৰম্ভ কৰা হৈছিল ২০১৮ চনৰ পৰা। ইয়াৰ সুবিধা হৈছে ৰাজ্যৰ যোগ্য কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰা ৫,০০০ টকাকৈ। এই আঁচনিৰ উদ্দেশ্য হৈছে বৈজ্ঞানিক পামৰ সঁজুলি ক্ৰয় কৰি কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা। এই আঁচনিখনৰ জৰিয়তে অসমৰ ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকক সাহায্য প্ৰদান কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। পাছৰ ভিডিঅ'টোত আপোনালোকক সঠিককৈ সকলো জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।